কৰিব পাৰি মই এটা যাদুৰে মই আৰম্ভ কৰিব বিচাৰিছো তাৰ বাবে মোৰ হাতত বেলুন এটা আছে এটা মই 1 2 3 বুলি ক'লে সবাই হাততালি মাৰিব ঠিক আছে 1 2 3 বুলি ক'লে হাত হবা নাই হনা 1 2 3 বুলি ক'লে সকলোৱে একেলগে হাত ঠিক আছে 1 2 3 মানচুৰ আৰু নহাকৈ নেদি আমাক বাকি যি কৰা কৰি জিয়াটো নহাকৈ এইটো এটা একচুয়ালি মেন্টালি খেলা হয় মানে মগজুৰ এটো পাৱাৰটো চোৱা হয় সো কেনেকৈ মই হেতু দেখুৱাম এতিয়া আপোনালোকক মোৰ এটা দুখন নোট আছে এখন 10 টকীয়া এখন 20 টকীয়া ঠিক আছে মই 10 টকীয়া নোট কি আগৰিছে হেতু লাইন গেল মই 10 টকীয়া নোটখন আগতে দি লৈছো এতিয়া মই 20 টকীয়াখনো দি দিম দুখন নোট দি দিছো লাইন গ'ল নেকি লাইন গেল এতিয়া মই ইয়াৰ পৰা এখন নোট ওলাই লম ঠিক আছে মই কোনখন নোট ওলাইছো 10 টকীয়া ঠিক আছে তোমাৰ তাত কোনখন নোট আছে 20 মই অকমান যাদু কৰিছো মোৰ হাতত থকা 20 10 টকীয়াখন তোমাৰ হাতত গুচি গৈছে আৰু তোমাৰ হাতত থকা 20 টকীয়াখন মোৰ তাত আহি গৈছে চোৱা তোমাৰ নোট পানী খাব লাগিব দে তুমি এইটো এটা পুৰণি খেলা পানী গ্লাছ আছে মোৰ হাতত এতিয়া মই পানী গ্লাছ খাই লোৱা তুমি বিয়া লাগি আছে পানীখিনি খাই দিলা এতিয়া তোমাক যদি মই পানীখিনি খোজো দিব পাৰিবা নেকি ঘূৰাই নোৱাৰা ঠিক আছে নোৱাৰে চ' মই যাদুৰে মই পানীখিনি আকৌ ঘূৰাই ল'ম ঠিক আছে ক'ব নোৱাৰো খালী পিপা এটা আছে একেবাৰে খালী চকু বন্ধ বঢ়িয়া বঢ়িয়া